হেল্ল' সকলোকে আজি আমি গৈ আছোঁ নাক্কাটি পাহাৰ ট্ৰেক কৰিবলৈ এণ্ড এইটো ব্লগ হ'ব মোৰ চেনেলত ব্লগ নাম্বাৰ 3। বহুদিন একো ব্লগ দিব পৰা নাছিলোঁ যিহেতু ক'তো ঘূৰিবই যোৱা নাই। চ' ভাবিলোঁ আমাৰ ওচৰতে নাক্কাটি পাহাৰ আছে, তাতে অলপ বগাই আহোঁ। এইখন পাহাৰখন চাওক, সেই ওপৰৰ তাতে আমি যাব লাগিব। পাৰোঁ না নাই যাব, পাহাৰ বগাব পাৰোঁ না নাই এইবাবেই কৈছোঁ কাৰণ আমাৰ গ্ৰুপত আছে 7জন বন্ধু। তাৰে 2জন হৈছে একদম ন' ফিটনেছ, ন' খোজকাঢ়া, অনলি বাইক আৰু বাইকতে ঘূৰি ফুৰে আৰু তো ফিটনেছ জিৰ'। তেওঁলোকৰ লগত আহিলে কি অৱস্থা হ'ব পাৰে তে আপোনালোকে ভাবিব পাৰে। আমাৰ ট্ৰেক ষ্টাৰ্ট কৰাৰ কথা আছিল ৰাতিপুৱা 5টা বজাত, কিন্তু 5টা বজাত বাজি সূৰ্য উঠি একদম ওপৰত যাই পাইছে। আমি এতিয়া যাই আছোঁ 8টা বাজিল, প্ৰায় 8:30মান বাজিছে আৰু অনলি বয়জ থিংছ ক'ব লাগিব দেই। এই যোনটো ভিউ দেখি আছোঁ একদম আল্টিমেট ভিউ, মানে ট্ৰেকাৰ্ছৰ কাৰণে একদম মজা ভিউ আৰু। কিন্তু যদি আপুনি ট্ৰেকিং কৰি ভাল নাপায় তে অলপ দিগদাৰী আছে আপোনালোকৰ। দিগদাৰী আছে মানে ভালেখিনি দিগদাৰী আছে যদি আপোনালোকে ট্ৰেক কৰা নাই অলপো কেতিয়াও। দিগদাৰী কি হয় এতিয়া আপোনালোকে চাওক। 2জন কেৰেক্টাৰ আমাৰ বন্ধু অৱস্থা চেলা 15 মিনিট খোজকাঢ়াৰ পিছত আধা ঘণ্টা ইহঁতৰ কাৰণে ৰেষ্ট লৈ এতিয়া ইহঁতক মটিভেট কৰি এতিয়া যাই আছে। 2জনৰ একজনতো মোটামুটি ৰেডি হৈ গৈছে, মটিভেট হৈ গৈছে, যাই আছে। কিন্তু একজন সেই পিছফালে চাওক ক'ত আছে ৰখি, ইয়াক এৰিও যোৱা নাযায়। এতিয়া যদি ভালুক চালুক আহি যদি ইয়াক খাই দিয়ে এতিয়া কি হ'ব। ঘৰৰ পৰা লৈ আহিছোঁ ইয়াৰ মা দেউতাক কি ক'ম আমি। চ' ইয়াৰ কাৰণে ৰখি লাহে ধীৰে আমিও যাই আছোঁ আৰু আধা ৰাস্তাতে ট্ৰেকটো বাদ দিব খোজা ল'ৰাটোক আমি সেই ওপৰলৈকে লৈ গৈছোঁ, পিকলৈকে। একচুৱেলি আমিও মোটামুটি সন্দীপ মাহেশ্বৰী লাইটে হ'ব লাগিব, ইমান মটিভেট কৰিছোঁ তাক। নাক্কাটি ট্ৰেকটো ফাৰ্ষ্ট হাফটো অলমষ্ট ইজিয়ে, যেতিয়ালৈকে আপোনালোকে বেছ কেম্প নাপায় তেতিয়ালৈকে মোটামুটি ল' হিলে আছে, সিমান বেছি আপহিল ক্লাইম্ব হ'ব নালাগে। আপোনালোকে আৰামছে মানে জংঘলৰ মাজে মাজে যাই থাকিব পাৰে। ইয়াত এটা ঝৰ্ণা আছে, ঝৰ্ণাত আপোনালোকে মুখ চুখ ধুব পাৰে, বঢ়িয়াকৈ ফটো চটো উঠিব পাৰে। বেছ কেম্পটো পোৱাৰ পিছত ষ্টাৰ্ট হয় আমাৰ আচল ট্ৰেক, যোনটো আপহিল ক্লাইম্ব। এতিয়া অলপ সেইটো এনজয় কৰক অকণমান মিউজিকৰ লগত। মই অকলে ট্ৰেক কৰিলে এইটো নাক্কাটি ট্ৰেকটো অলমষ্ট 1 ঘণ্টাত কমপ্লিট কৰিব পাৰিলোঁহেঁতেন, কিন্তু এই নুব ট্ৰেকাৰকেইটাৰ লগত আহিছোঁ না, সেইকাৰণে অলমষ্ট আমাৰ 2 ঘণ্টা লাগি গ'ল নাক্কাটি একদম পিকলৈকে যাই পোৱাতে। এতিয়া অলমষ্ট পাম আৰু আমি। ভিউটো আপোনালোকে চাব, ভিউটো সঁচাই কৈছোঁ, নাক্কাটি পিকত যোনটো ভিউ সেইটো মানে ক'ব লগা বস্তু। আপোনালোকে যদি বঙাইগাঁও আহি আছে আৰু আপোনালোকে যদি অলপ এডভেঞ্চাৰ ভাল পায় দেন আপোনালোকে নাক্কাটি হিলটো ট্ৰেক কৰা মাষ্ট। এতিয়া আমি ডাউনহিল যাই আছোঁ। ডাউনহিলটো ইজি বাট অলপ ট্ৰিকি হয়, কেতিয়াবা মানে ভৰিখন বহুত শ্লিপ কৰা চান্স থাকে। চ' লাহে লাহে ষ্টেপছবিলাক ল'ব লাগে কাৰণ লেগছত বহুত জোৰ পৰে, আমাৰ আঁঠুত যোনটো হয়।
ট্ৰেকটো আমাৰ শেষ পালেই এণ্ড লাষ্টত অৱস্থা চাব চবৰে এজনেতো মোক কৈ আছে মে এম হু जो मैं यहाँ आया थैंक यू फॉर वॉचिंग टाटा